हरि हे ओ आही शोभा कतार हांगालो आयानंदे हरि नाम गाबलो ओ आही शोभा कतार हांगालो आयानंदे हरि नाम गाबलो অহংকার নামে দিছে আমাক হরি নামৰ জ্ঞান মধুময় হরি নামে অয়াকুল করে মন প্রাণ আমার করে মন প্রাণ ওই ওই আ ওই আনা হ্যালো ওই মধুময় হরি নামে প্রাণ আমার করে মন প্রাণ অহংকারে খন্দালে অনামরে পুখুরি অমাধবে বন্ধালে আলি অয়ালি দুয়ো পাহাড়ে অরলে কদম ফুলি অভকতে জিরাব বুলি অগুরু শ্রীমন্ত হংকার অগুরু হর্ব গুণাকার ওই 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 আমাধবে আলে ওই অগুরু তাহাঙ্কার অগুরু অহস্তরয়ুতম অগীতা ভাগবত অধর্মর উত্তম নাম অদেবর উত্তম অদৈবকী নন্দন অশরণে করু প্রাণ অগুরু শ্রীমন্ত হংকার
ভকতে জিৰাব বুলি অ গুৰু অ গুৰু অ গুৰু
অহিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো অহিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো ভাওনাতে শংকৰ কীৰ্তনতে শংকৰ শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে মাধৱৰাৰ পোক পাবা বৰগীতৰ সুৰত ৰাম ৰাম পাবা খোল তালৰ মাত
নাম ধৰ্মী ৰাইজ, পোন প্ৰথমতেই আমি আপোনালোকৰ মাজত ৰামায়ণৰ নাম এটি গাবলৈ ওলাইছো। আপোনালোক সকলোৱে জানে ৰজা দশৰথৰ পুত্ৰ আছিল ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন। আৰু সেই ৰামৰ পুত্ৰ আছিল লৱ আৰু কুশ। আৰু তেওঁলোকৰ সেই গোটেই ৰঘুবংশ কেনেকৈনো ধ্বংস হৈছিল সেই নামটি আমি আপোনালোকৰ আগত পৰিৱেশন কৰিম। যদি অজানিতে কিবা ভুল ভ্ৰান্তি ৰৈ যায় ক্ষমা কৰি দিব। আৰু এদিনাখন লৱ ৰজাক চাই কুশে কৈছিল, হেৰা দাদা অমৰ মৰে দাদা মোৰ শুনা বচন কথা এটা শুনা দিয়া অমৰ মৰে দাদা মোৰ মৰমৰে শুনা দিয়া মন দাদা মোৰ। আৰু দাদা চাৰিওফালে আছে দাদা ৰূপহী নগৰ। চাৰিওফালে আছে দাদা ৰূপহী নগৰ। চায়াহু ক'ত আছে, চায়াহু ক'ত আছে, হেৰা দাদা আমাৰ সমান দেখয় মৰমৰে দাদা মোৰ। শুনা কথা এটা শুনা দিয়া মন কথা শুনি অলপ ৰজাৰ আনন্দ মিলিলা। যা ভাই চাহটো অলপ সময় বন্ধ কৰি দিব নেকি? নহলে নামটো বেয়া হৈ যাব। এটা নাম শেষ হোৱাৰ পিছত চাহটো দিলে হ'ল। নামটো শেষ হৈ লওক, নহলে হুলস্থুল হৈ যাব, কোনে বুজি নাপাব নামটো। কথা শুনি অলপ ৰজাৰ
কুখে অৰৈ নাথাকিলা এই অনুমতি পাই কুখে অৰৈ নাথাকিলা লগেই লগেই দক্ষিণ পশ্চিম দিশৰ ৰাজ্য দক্ষিণ পশ্চিম দিশৰ ৰাজ্য আৰু তাৰ পিছত পূব দিশে গমনক গৈ গৈ নগা ৰাজ্যত উপস্থিত হৈলা আৰু আনফালে সেই নগা ৰাজ্যত হাতে বস্ত্ৰ লৈ নগাৰ জীয়ৰী স্নান কৰিবলৈ যাই অহাহি মাতি হবে যাই ৰংগমনে হৰবৰে নামে যাই অহাতে যাই অহাহি যাই ৰংগা এতিয়া চাওকচোন ৰাইজ সেই গা ধুবলৈ যোৱা ছোৱালীবোৰৰ ভিতৰত সেই নগা ৰাজ্যৰ ৰজাৰ জীয়ৰী কাদম্বৰীও আছিল স্নান কৰি সকলোৱে যাবলৈ ওলাল স্নান কৰি সকলোৱে যাবলৈ ওলাল হঠাতে বেঘয়ক ৰাজকুমাৰীক এৰি হবে ভিৰাইলৰ ঢিলা ৰক্ষা কৰা ভয় খাই ৰাজকুমাৰী কান্দিব লাগিল ভয় খাই ৰাজকুমাৰী ক্ৰন্দন শুনি কুখে পাছে দৌৰিয়া বাহিলা ক্ৰন্দন শুনি কুখে পাছে দৌৰিয়া বাহিলা বেঘক চাই আখৰ আহাৰৰ ঘাটে বনৰ বেঘ ঢলিয়া পৰিলা ৰক্ষা কৰা দৌৰি আহি কুকক তাই সাৱটি ধৰিলা
তেতিয়া কুখেই সেই কাদম্বৰীক চাই কৈছিল হেৰা কন্যা ইমানে ধুনীয়া অনগা ৰাজ্যখনি ইমানে ধুনীয়া হেৰা কন্যা অৰিব্ৰিমলয়াৰ অবা লাগি অকৰে গিয়াও তলা কিয় অকৰে গিয়াও তলা ঐ দুনিয়া ঠাই ওরে বা লাগি করে গিয়াও তা করে হেৰা কন্যা ও ৰাজ্যখন ধুনীয়া দেখি মৰম লগা তাতো কৈ ধুনীয়া তুমি হেৰা সুন্দৰী তোমাক দেখাৰ পৰাই হলো মই বলিয়া এতিয়া কি কৰো মই কিয় এতিয়া কি কৰো মই আহিম অৰিব্ৰিমলয়া বা লাগি কৰে গিয়াও তা কিয় কি কথা শুনি ৰাজকুমাৰী আনন্দ মিলিলা লাজ কৰি কুখ কহিবে লাগিলা লাজ কৰি কুখ শুনক তেনেহলে এই অম্বৰীশ ৰজাৰ কন্যা ময়েদু পিছে মোৰ নাম কি জানে মোৰ নাম কি জানে মোৰ নাম কাদম্বৰী পিতা নগা ৰজা সৰোবৰৰ তীৰতে মন মিলি গইলা আৰু এই সকলোবোৰ কথা এই কথা ৰজা ৰাণী সকলো জানিলা এই কথা ৰজা ৰাণী
কাদম্বৰী হে আই কাদম্বৰী তুমি যিহেতু নিজেই দৰা বিচাৰি ললা গতিকে তাত আমাৰ ক'বলগীয়া একোৱেই নাই আই আৰু সেইকাৰণে আই দিন বাৰ চাই বিয়াৰ কথা নগাৰে প্ৰচাৰ হৈ গইলা বৰমাই বিয়া খাব নাযায় যাব আপোনালোক বিয়া খাব নাযায় ইমান ধুনীয়াকে সাজি কাইছে আইছি তাৰ মানে বিয়া খাব যাবই আইছি আপোনালোক বিয়া খাব নাযায় যাব কাৰ বিয়া পাতছি পিছে গম পাইছিনে কাৰ বিয়া কাদম্বৰী বাপই বেটি কিন্তু কম বস্তু নহয় আই বিয়া খাব যাবি তাৰ মানে মোৰ পিছে আহি থাক বনিহঁত এইটো দেখোন আমাৰ হৰকান্তৰ পুতে কোৱাইছি বাচ্চা যাবি মোৰ পিছে আহি থাক বনিহঁত আহি থাক মাতামাতি কৰি হবে মাতামাতি কৰি হবে বনিহঁত আমাৰ ৰাজকুমাৰীৰ বিয়া তাতে ৰজা ঘৰৰ বিয়া বেছি দেৰি নকৰাই ভাল সোনকালে যাও বল আপুনিও যাব আহি থাকক আহি থাক উখল মাখল লাগি গল নাৰী গণৰ মাজত আনন্দৰ সীমানাই বিয়াত যাবা আহিছা মই যাই আছো যাম বুঢ়া বুঢ়ী আহে হাততো কান ধৰি আনন্দ মনতে বাইহঁত আমাৰ নমিতা বাই আহিছিলে কোনফালে এইফালে আছে এইফালে ববিতা বাই আহিছেনে তাৰ মানে দুইজনীয়ে আহিছি বনিহঁত আহি থাক নমিতা ববিতা হে সাজি কাছি আমি ৰজাৰ ঘৰে যাব আজি আনন্দৰ সীমানাই বুঢ়া বুঢ়ী হাততো কান ধৰি আনন্দ মনতে নমিতা ববিতা হে সাজি কাছি আমি ৰজাৰ ঘৰে যাব আজি বাইহঁত বিয়া খাব নাযায় যাব মই আপোনাকে সুধি আছো আপুনি নাযায় ডেকাসকল বিয়া খাব নাযায় আপোনালোকো যাব আহি থাকক ডেকাসকল আহে বাইহঁত ৰজা ঘৰৰ বিয়া সোনকালে যাও বল শাৰী কৰি ৰজাৰ ঘৰে খাম বুলি বনিহঁত ৰজা ঘৰত কি খাব দিব জানে ৰজা ঘৰত কি খাব দিব জানে বাচ্চা পেটটো খালী কৰি লৈ আহিছানে ৰজা ঘৰত খাব নাযা বাচ্চাই গমে পাৱা নাই কাৰ কথা কৈ আছো ছোৱালী
মই তোমাৰ কথাই কৈ আছো ৰজা ঘৰত কি খাব দিব জানা মাছ দিব মাংস দিব আৰু দিব দৈ ও আমি ৰজাৰ ঘৰে যাব আজি ৰজাৰ ঘৰে যাব আজি নাৰী গানৰ মাজত আনন্দৰ গীত মানাই বুঢ়া হাততো কাণ ধৰি আনন্দ মনতে নমিতা ববিতা হে হাজি কাশী ও ৰজাৰ ঘৰে যাব আজি এ বনিহত ও ৰাজকুমাৰীৰ বিয়া পিছে আজি দেখোন এ বনিহত আজি দেখোন হিচাপৰ কোনবা এটা বিয়াত যাব নাহিল আজি বিয়াত যাব কোন আহা নাই মালতী মালতী বে আহিছে নেকি মালতী বে আহিছে নেকি আহা নাই তাই বা বিয়াত যায় না যে খবৰ এটা কৰি লও দে আমাৰে লগৰ কথা আজি যদি বিয়াত নামাতাকে আগে ভাগে গুচি যাও নহয় কালি যদি বাটে ঘাটে দেখা পাই মুখখন খুলি এনে হৈ থাকব সেইকাৰণে একবাৰ মাত লগাই যাওঁ ৰ'ব আপোনালোক ইয়াতে ৰৈ থাকক মই একবাৰ মাত লগাই আহো মালতী ৰাজকুমাৰীৰ বিয়াত যাবিনে নাযা এ বনিহত মই আজি বিয়াত নাযাও যা কিয়া মানে আজি ৰাতিপুৱায়ে আমাৰ জেঠিমাৰ ল'ৰাটোৱে খবৰ দি পঠাইছি কি খবৰ জানা মোক বোলে আজি চুমাৰ হাতৰ পাঞ্জলা চাবা আহিব এ বনিহত সেইকাৰণে মই আজি বিয়াত নাযাও যা আপোনালোকে কিয় আহিছে হা মানে মোৰ দৰাটো ইয়াতে ক'ৰবাত বহি আছে এ বনিহত আমাৰ বোলে মালতী বাই নাযায় তাইক বোলে চাবা আহিব আমি বাকীবোৰ যাওঁ বল পিছে যোৱাৰ আগতে এটা কাম কৰো দে এই ৰজা ঘৰৰ বিয়াত বোলে বহুত মানুহ হ'ব আমি যাওঁতে লগে ভাগে যাম আহোঁতে হয়তো এৰাৰি হ'বও পাৰো সেইকাৰণে আমাৰ সকলোৰে নামবিলাক মই হিচাপ কৰি থৈ দিওঁ দে তহঁতে মাত দি যাবি ললিতা বমিতা আৰু মধুমিতা ললিতা বমিতা আৰু মধুমিতা টুটুমণি গীতুমণি আৰু জনেমণি এ বাইহঁত এটা কথা কবচোন হয়নে নহয় আজিকালি ল'ৰা ছোৱালীৰ নামবিলাক কিবা হৈ গৈছে হয়নে নহয় আজিকালি ল'ৰা ছোৱালীৰ নামবিলাক কেনেকুৱা হৈছে জানে এ ভায়লিনা হিৰুমণি এঞ্জেলিকা নহয় আজিকালি ল'ৰা ছোৱালীৰ নাম কিন্তু আমাৰ দিনৰ নামবিলাক কেনেকুৱা আছিল জানে আমাৰ দিনৰ নামবিলাক কেনেকুৱা আছিল জানে বাপু এইটো তামাৰ তামাৰ মাত দি আছে কেনেকুৱা আছিল জানা এ তৰুলতা এ বনলতা এ কনকলতা এ বাইহঁত একেবাৰে লতায়ে লতা তৰুলতা বনলতা আৰু কনকলতা নলবেৰেণী বৰপেটেনী আৰু দৰঙেনী এ বাইহঁত ময়ো বিয়াত যাম ৰবা অলপ সময় ৰবা ওলাই আহিল সকলোৱে মাৰি ফালি ফুটা কি ঐৰা মাৰি ফালে
ঐ বিয়াত দেখোন তামাম মানুহ আহিছে এ বনিহঁত আপোনালোক মোতকেও আগতে আহিছে কিবা খোৱা লোৱা পাইছেনে একো দিয়া নাই আচলতে ময়ে বন্ধ কৰি দিছো ৰ'ব অকমান দেৰিকে দিব ৰ'ব আপোনালোককতো একো খোৱা লোৱা দিয়া নাই অলপ দেৰিকে দিব ৰ'ব ভালদৰে বহি থাকক আপুনি একদম চলি পৰি লৈ আহিছে এ বনিহঁত আমাৰ খোৱা লোৱা হৈছে নহয় তেতিয়াহ'লে নিজৰ নিজৰ আসনবিলাকত বহি লওক খোৱা লোৱা শেষ কৰি এখনে বহিলা নাৰীগণে বিয়াৰ গীত নাৰীগণে বিয়াৰ গীত গংগাৰ জলেৰে আয়তী সকলে ভালকে ধৰি যাবি পাপৈ দৰাই কি মিচিক মাছা খাই দি আছে ভালকে ধৰি যাবি কণ কণ চলিয়ে ক খ পঢ়ে ভিনদেউ পাপৈ মাত দিছে ইফালে ইফালে কি চাই আছে আমাৰে ভিনি দেউ কিনো কাম কৰে বনিহঁত আমাৰ ভিনদেউৱে কি কাম কৰে জানা একোকে নকৰে ঘৰতে থাকে বনিহঁত ৰাতি কিন্তু 12টা বজাৰ লগে লগে বুজি পাইছি না কি ৰে বাচ্চা বৰমাই কিন্তু বেয়াকে কৈছি ৰাতি 12 বজাত আমার দরাতুই পার সুর করে রাতি 12 বজাত পার সুর করে গীতে মাতেই বিয়াখন সমাপন এতিয়া চাওকচোন ৰাইজ লবৰজাৰ কথা মতেই তেখেতৰ ভাতৃ কুশে ৰাজ্য চাম বুলি গৈ সেই নগা ৰাজ্য পালেগৈ আৰু সেই নগা ৰাজ্যত গৈ উঠি অযোধ্যাৰ কোনেও গম নোপোৱাকৈ এজনী নিজ জাতিৰ ছোৱালী বিয়াও কৰালে আৰু তাৰ পিছত কুশে ভাৰজাক লৈ কুশে নিজ গৃহ আহিলা ভাৰজাক লৈ কুশে নিজ এই কথাই অযোধ্যাত প্ৰচাৰ হৈ গইলা ভাইহঁতে ইটুই সিটুই লগ লাগি ভাইহঁতে আমাৰ ৰজাৰ ভায়েকে বোলে এটা বেলেগ জাতিৰ আপি বিয়া কৰে এনচিয়ে ভাইহঁতে ৰজাৰ ভাতৃ নহয় যদি আমি হলো হয় ভাইহঁতে আমাক ৰজাই বিচাৰ পাতি চুলি কাটি কিন্তু ভাইহঁত এই দুখীয়াই দুখ কৰিলেই খাপে
ভাইহঁত আজিকালিৰ সমাজখনকো কেনেকুৱা হৈছে জানা আজিকালিৰ সমাজখনত কেনেকুৱা হৈছে জানা ধনীবোৰে দুখ কৰিলে এৰি গুচি যা ধনীবোৰে দুখ কৰিলে কি এই কথা অলপ ৰজাৰ কাণত পৰিলা মহাক্ৰোধে কুকক চাই কহি বেলা মহাক্ৰোধে কুকক চাই শ্ৰী কুক তই কি কৰ্ম কৰিলি শ্ৰী কুক তই কি কৰ্ম কৰিলি ৰাজ্য চাম বুলি গৈ তই এজনী নিজ জাতিৰ ছোৱালীক বিয়া কৰালি গতিকে তোক এই ৰাজ্যত ৰাখিলেই এই ৰাজ্যত হব ঘটন ওলাই যা পুত তই ঘৰৰ পৰা নকৰি লাজ লাগিল দাদা মোৰ তোমাৰ কথা শুনি মই কিয় কৈছো জানা দাদা তুমি এজন ৰজা আৰু তুমি এজন ৰজা হৈ অন্ধবিশ্বাস মই জনামতে দাদা পুৰুষ আৰু আমি আকৌ এই মানুহবোৰে কি কৰিছো জানা মানুহবোৰে সজাই লৈছো জাতি উপজাতি আৰু শুনকো এদিন পিতৃ ৰামচন্দ্ৰয়ো মৰমৰ ভাতৃ লক্ষ্মণক দিছিল বিসৰ্জন আৰু সেয়েহে পিতৃৰ বাক্য মই কেতিয়াও নকৰো আৰু মই জীয়াই থকালৈকে তই এইখন তোৰ ঘৰ বুলি কেতিয়াও উভতি নাহিবি কুক মই জীয়াই থকালৈকে তই এইখন তোৰ ঘৰ বুলি কেতিয়াও উভতি নাহিবি ৰজাৰ কথা শুনি কুক উঠি গুচি যায় কান্দি কান্দি ঘৰৰ পৰা তোমাৰ বাৰু মনত আছেনে দাদা আমি দুয়োজন এই সৰুৰে পৰাই একেলগে ডাঙৰ দীঘল হলো কিন্তু দাদা মোৰ বাবে তোমাৰ কিমান মৰম আছে মই আজিহে জানিলো যাও দাদা তোমাৰ কথা মতে মই সেই বনবাসলৈ কিন্তু দাদা তুমিও এদিন মোৰ বাবে কান্দিবই লাগিব দাদা দাদা তুমিও এদিন মোৰ বাবে কান্দিবই লাগিব বলা প্ৰিয় কাদম্বৰী আমি সেই বনৰ মাজলৈ যাও যাই কুখে চলি ভাৰজাক লগতে যাই কুখে চলি যায়
লগাত লো ঘুরবনে চলি যায় যাই কুকে চলি অভাজাক লগাত লো কান্দি কান্দি বনৰ মাজেই প্ৰৱেশক হয় আত্ময়ন অন্তৰে শুনা যেন কথা হইলা আত্ময়ন অন্তৰে শুনা এতিয়া চাওকচোন ৰাইজ সেই বনৰ মাজত বনৰ মাজত ফল মূল নিজৰাৰ পানী হেৰা প্ৰিয় কাদম্বৰী আমি এই বনৰ মাজত এই ফল মূল খায়ে জীয়াই থাকিব লাগিব প্ৰিয়ে এই ফল মূল খায়ে জীয়াই থাকিব লাগিব খাই লৈ দুয়োজনে কিন্তু ৰাইজ জন্ম মৃত্যু বিবাহ বিধি লিখন কেতিয়াও নাযায় খণ্ডন আৰু সেই বনবাসৰ কালতে কুশৰ শৰীৰ অচিন ৰোগত হইলা বন্ধন হেৰা প্ৰিয়ে কেকাই থাকে কুখে বনৰ মাজত প্ৰিয়া ভাৰ্যাৰ সঙ্গে পৰি থাকে বল শক্তি নোহোৱা হ'ল কুশৰ শৰীৰে হেৰা প্ৰিয় কাদম্বৰী মই আৰু চলিব নোৱাৰা হৈছো প্ৰিয়ে তুমি যদি পাৰা মোক কিবা অলপ খাবলৈ আনি দিয়া প্ৰিয়ে মোৰ বৰ ভোক লাগিছে প্ৰিয়ে মোৰ বৰ ভোক লাগিছে কিবা খাব দিয়া বুলি খাবলৈ আনি দিয়া না মই শুব পৰা নাই প্ৰিয়া
খোৱা বস্তু আছিল সকলোবোৰ শেষেই হৈ গ'ল। এই ৰবা স্বামী ৰবা, তুমি দুখ নকৰিবা স্বামী, তুমি দুখ নকৰিবা। এয়া লোৱা স্বামী, এয়া লোৱা স্বামী, তুমি নিজৰাৰ পানীয়ে লোৱা। এয়া লোৱা স্বামী, তুমি নিজৰাৰ পানীয়ে লোৱা। নিজৰাৰ পানী আনি নিজৰাৰ পানী আনি হেৰা কাদম্বৰী, হেৰা কাদম্বৰী, তুমি তুমি মোৰ মুখত পানী দিলা নহয় প্ৰিয়ে। তুমি তুমি বৰ ভাল কাম কৰিলা প্ৰিয়ে। তুমি তুমি বৰ ভাল কাম কৰিলা। কিয় জানা প্ৰিয়ে, মই আৰু বেছি সময় জীয়াই নাথাকিম প্ৰিয়ে। মই আৰু বেছি সময় জীয়াই নাথাকিম। মৃত্যুৰ আগ মুহূৰ্তত মই তোমাক কেইটামান কথা কৈ থৈ যাওঁ। কি কথা জানা প্ৰিয়ে কাদম্বৰী? মোৰ মৃত্যু দিনা তুমি না কান্দিবা। হেৰা প্ৰিয়ে, চাদৰৰে আঁচল ছিঙি মোক ঢাকি দিবা। চাদৰৰে আঁচল ছিঙি মোক ঢাকি দিবা। শ্মশানলৈ কেনেকৈ নিবা? তুমি না কান্দিবা। না কান্দিবা চাদৰৰে আঁচল ছিঙি মোক, চাদৰৰে আঁচল ছিঙি মোক ঢাকি শ্মশান হৈ কেনেকৈ নিবা? না কান্দিবা। হেৰা প্ৰিয়ে, তুমি আৰু এটা কথা সদায় মনত ৰাখিবা দেই। কি কথা জানা প্ৰিয়ে? কেতিয়াবা দাদাই যদি বিচাৰি মোক আহে, বিচাৰি মোক আৰু প্ৰিয়ে দাদাৰ লগত গুচি যাবা। আমাৰে ঘৰকে, আমাৰে ঘৰকে। আৰু প্ৰিয়ে মোৰ কথা ভাবি তুমি কান্দি নাথাকিবা। ভাবি তুমি কান্দি পাৰিলে মোক ক্ষমা কৰি দিবা। তুমি না কান্দিবা। মেহেত দিন
গলা তুমি অকল ঘৰে কিয় গুচি গলা তুমি অকল ঘৰে আৰু মোক দেখোন তুমি সদায় কৈ আছিলা জীৱনে মৰণে থাকিম একেলগে কিয় গুচি গলা তুমি অকল ঘৰে কিয় গুচি গলা তুমি অকল ঘৰে ঠিক আছে স্বামী তুমি মোক এই বনৰ মাজত অকল ঘৰে এৰি থৈ গলা নহয় মোৰ শিৰৰ সেন্দুৰ মচি থৈ গলা নহয় ঠিক আছে স্বামী আজিৰে পৰাই ময়ো খোৱা লোৱা সকলোবোৰেই বাদ দিলো আৰু কম দিনৰ ভিতৰতে ময়ো তোমাৰ ওচৰলৈ যাম বুলি প্ৰতিজ্ঞা কৰিলো আৰু সেইদিনাখনৰ পৰাই খোৱা লোৱা কাদম্বৰী সকলোতে জিলা খোৱা লোৱা কাদম্বৰী সকলোতে জিলা মৰাশ দেহাক লৈ শুকাই খিনাই কাদম্বৰী আধা মৰা হৈলা আৰু এদিনাখন স্বামীৰ শোকে কাদম্বৰী জীৱনতে জিলা স্বামীৰ শোকে কাদম্বৰী এতিয়া চাওকচোন ৰাইজ লৱৰজাৰ কথামতেই তেখেতৰ ভাতৃ আৰু ভাই বোৱাৰী দুয়োজনে সেই বনবাসলৈ গ'ল আৰু সেই বনবাসৰ কালতেই দুয়োজনৰ মৃত্যু হ'ল আৰু আনফালে সেই লৱৰজাই মনে মনে ভাবে ভাতৃ অবিহনে এই ৰাজ্যৰ মোৰ কোনো মূল্য নাই ক'ত আছে ভাতৃ মোৰ বিচাৰি যাম এতিয়াই
নহলে নহলে মানুহে মোক কব নহলে মানুহে মোক কব লব ৰজাই সম্পত্তি লোভতে নিজ ভাতৃক বনবাসলৈ পঠালে। নাই নাই ভাই এই কলংক মই মোচন কৰিবই লাগিব ভাই, এই কলংক মই মোচন কৰিবই লাগিব। এহি বুলি বনৰ মাজে প্ৰৱেশ কৰিলা। ভাই বুলি ৰজাই মাতি বেল ভাই বুলি ৰজাই হঠাতে বনৰ মাজে দেখিবা কপাই হঠাতে বনৰ মাজে দেখিবা কপাই মৰা সদুতি আছে মৰা সদুতি আছে। ভাই বোৱাৰী দুজনা চিনিব পাৰিলা। ধৰি কাপতি ধৰি হে ৰৈ ভাই কি কৰিলো জাতি ধৰ্ম বিচাৰ কৰি বনবাস দিলো। হে প্ৰভু দয়াময় আৰু মই নিজে এজন ৰজা হৈ আনৰ কথা শুনি মই ভাতৃক
লগেই দপ দপ কৈ চিতাৰ জুই জ্বলি থাক হেনকালে লব ৰজাই কহিবে লাগিল হেনকালে লব ৰজাই হে আকাশ হে বতাহ হে তোমালোকক সাক্ষী কৰি থৈ আজি মই এটাই কথা কওঁ আজিৰে পৰাই প্ৰত্যেক মানৱ জাতিকেই সুমতি দিয়া জাতি ধৰ্মৰ মাজত যেন কোনেও কলংক নানেই আৰু মোৰ নিচিনাকৈ কোনেও যেন বিপদত নপৰে এহি বুলি কুখৰ চিতা পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ আমি আপোনালোকৰ ওচৰত চৰণ চুই প্ৰাৰ্থনা জনাও এই মানৱ জীৱন হৈছে কচুপাতৰ পানীৰ দৰে এবাৰ পৰি গ'লে কিন্তু তাক কেতিয়াও পাবলৈ নাই আৰু সেইকাৰণে আপোনালোকেও জাতি ধৰ্ম বুলি কৈ অবাবত সময় নকটাব কিয়নো মৰিলে কাৰো কোনো লগত নাযায় হৰি তোমাৰ চৰণে লৈলো শৰণ হৰি তোমাৰ চৰণে লৈলো শৰণ ৰামায়ণৰ পদ আমাৰ হৈলা সমাপন ভুল ত্ৰুটিৰ বাবে আমি ক্ষমা বিচাৰিলো হেন জানি সুধি গণ এৰি আন কাম হৰি তোমাৰ চৰণে লৈলো শৰণ আমি অতি মূঢ়মতি একোকে নাজানো হৰি তোমাৰ চৰণে লৈলো শৰণ হৰি তোমাৰ চৰণে লৈলো শৰণ পাতো কচাৰ দেখি বোলে ৰাম ৰাম হৰি তোমাৰ চৰণে লৈলো শৰণ হৰি তোমাৰ চৰণে লৈলো শৰণ হে হৰিয়ে পাতো
হৰি নাম ল'বলৈ ভকত পাবলৈ নাই কীৰ্তন কৰিবলৈ ভকতৰ সময়ে অদম্ভ অহংকাৰে খুলি খুলি খাই দম্ভ অহংকাৰে খুলি খুলি খাই মানৱ দেহা জহি খহি যায় তথাপিতো মনুষ্যই হৰি নাম মুখে নবলায় তথাপিতো মনুষ্যই হৰি নাম
হাসি পাতত পুঠি খনি শংকৰে লিখিছে মাধৱদেৱে বোলে গুৰু কিনো লিখি আছে ভাগৱতৰ বিষয়যোগে অবিনাশী ফল সাধু মংগাই পানী খাই পাপী নাযায় তল বল হরি বল
হেল্ল' চব